সদৌ বড়ো ছাত্ৰ সন্থাৰ অভিৱৰ্তন আৰু অভিৱৰ্তনত আপুনি ইয়াতে আহি কি অনুভৱ কৰিছে? হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক অধিৱেশন গতিকে এই তেলিখাল অঞ্চলত অনুষ্ঠিত হৈছে। গোলাঘাট জিলাৰ খুব এটা সুন্দৰ পৰিৱেশৰ মাজত এই অধিৱেশন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই খুব নিজকে সৌভাগ্যশালী বুলি ভাবিছোঁ আৰু খুব সুন্দৰকৈ এই অঞ্চলৰ ৰাইজে অনুষ্ঠান আয়োজন কৰিছে। বিশেষভাৱে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত একেলগে বিভিন্ন সময়ত অসমৰ জাতীয় জীৱনৰ বিষয়বিলাকৰ ক্ষেত্ৰত একেলগে হাতত হাত ধৰি কান্ধে কান্ধ মিলাই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে নিৰন্তৰভাৱে ৰজাঘৰক যি হেঁচা দিব লাগে সেই হেঁচা দি অহা হৈছে। বিশেষভাৱে মাধ্যমৰ যিটো বিষয়, মাধ্যমৰ ওপৰত যেনেধৰণে চৰকাৰে যি ষড়যন্ত্ৰমূলকভাৱে মাধ্যমৰ ওপৰত এটা হেঁচা মাৰিব বিচাৰিছে, অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা অন্যান্য মাতৃভাষা মাধ্যম তেওঁলোকে ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজীত তেওঁলোকে অংক আৰু বিজ্ঞান পঢ়াব বিচাৰিছে। গতিকে এই বিষয়বিলাকৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ আমি একেলগে বড়ো ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা আমি একেলগেভাৱে সংগ্ৰাম কৰি আছোঁ। গতিকে আমি আশা কৰিম যাতে অনাগত দিনবিলাকতো নিখিল বড়ো ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা একেলগে আগবাঢ়ি যাব আৰু অসমৰ জাতীয় জীৱনৰ বিষয়বিলাকৰ ক্ষেত্ৰত নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম কৰি যাব সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে। আৰু বিশেষভাৱে এই কথাটো মোৰ খুব ভাল লাগিলে যে খুব বহুদিনৰ পাছত 2006 চনত ইয়াত অনুষ্ঠিত হৈছিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন। সুদীৰ্ঘ প্ৰায় 17-18 বছৰ পাছত আজি 2024 চনত এই অনুষ্ঠান আয়োজন হৈছে। গতিকে এই অঞ্চলৰ ৰাইজে খুব সৰ্বাংগ সুন্দৰভাৱে এই অনুষ্ঠান আয়োজন কৰিছে। সকলো বিশেষভাৱে আৰু এটা খুব ভাল লগা কথা যে এই অঞ্চলে যিসকল ৰাইজ, স্থানীয় বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে সমিল মিলেৰে সমন্বয়ৰ এটা বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰা হৈছে, এটা সম্প্ৰীতিৰ বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে মই আশা কৰিম যাতে নিশ্চিতভাৱে এই নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনখন ৫৬ সংখ্যক অধিৱেশনখনে সমন্বয়ৰ বাৰ্তা, এটা সম্প্ৰীতিৰ বাৰ্তা সমগ্ৰ অসমলৈ দিবৰ কাৰণে সক্ষম হ'ব। বিগত সময়ত মানে অলপতে যি সামৰণি মৰিল গুণোৎসৱৰ কিন্তু মানে সদৌ ছাত্ৰ সন্থাক মানে যেনেকৈ বড়ো ছাত্ৰ সন্থাই যেনেকৈ প্ৰত্যক্ষভাৱে মানে জোৰদাৰকৈ প্ৰতিবাদ কৰিলে, কিন্তু সেইখিনি আপোনালোকক মানে আঁচু মানে দেখা নহ'ব না। আমি সেই কথাটোকে কৈ আছোঁ যে আমি বিভিন্ন সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ যিটো ষড়যন্ত্ৰমূলকভাৱে ক্লাছ 6ৰ পৰা ইংৰাজীত তেওঁলোকে অংক আৰু বিজ্ঞান পঢ়াবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে মাধ্যম, গতিকে তাৰ আমি বিৰোধিতা কৰিছোঁ। আমি ছাত্ৰ সন্থাই আন্দোলন অব্যাহত ৰাখিছোঁ। আমাৰ আজি আন্দোলন চলি আছে, আকৌ আন্দোলন হৈয়ে থাকিব। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই নেৰানেপেৰাকৈ লাগি আছোঁ। কাৰণ এইটো কথাটো ক'ব লাগিব যে যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষা মাধ্যমত অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব লাগে বুলি কয়। নতুন শিক্ষা নীতিয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন কৰিব লাগে। বিশ্ববিদ্যালয় অনুদান আয়োগে উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰাৰ সুবিধা দিব লাগে। তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে এনেধৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ মাধ্যমটোৰ ওপৰত যি আঁচোৰ মাৰিব বিচাৰি এটা গ্ৰহণযোগ্য নহয়। ইয়াৰ সদৌ অসম ছাত্ৰ সন্থাই আমি আন্দোলন কৰি আছোঁ আৰু আগন্তুক দিনবিলাকতো যেতিয়ালৈকে এই কথাটো বাতিল নকৰে, মাধ্যমটো এনেধৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ ওপৰত ইংৰাজী মাধ্যমটো জাপি দিয়াৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ তেওঁলোকে যেতিয়া বাতিল নকৰে তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু এটা কথা কি যে আমি ইংৰাজী ভাষাটোৰ বিৰোধিতা কৰা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব, ভালকৈ ইংৰাজী লিখিব পাৰিব লাগিব, সেই ব্যৱস্থা থাকিব লাগিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে জোৰ জবস্তি কৰি আমাৰ ওপৰত এই মাধ্যম এটা জাপি দিব। গতিকে ইয়াৰ তীব্ৰ বিৰোধিতা হৈছে আৰু ইয়াৰ বিৰোধিতা হ'ব। আমি সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক দিনবিলাকত একেলগে এই কথা বাতিল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ ওপৰত যি হেঁচা দিব লাগে এই কথাত আমি অব্যাহত থাকিম।